মন্ত্ৰী ডাঙৰীয়ে ক'লে অসমবাসীৰ জ্ঞাতাৰ্থে এতিয়া কথাটো হৈছে যে এনেকুৱা নেকি যে তেওঁলোকে ক'ব ধৰিছে যে সেবাৰ কোনো দুখেই নাই ইয়াত আসলতে দুগৰাকী শিক্ষকেই গোটেই সমস্ত কামখিনি কৰিলে যত দোষ নন্দ ঘোষ তেওঁলোকক শাস্তি দিয়া হ'ব আৰু আগলৈ একো কাম নহ'ব সেবাই হৈ থাকিব নয়নজ্যোতি শৰ্মাই হৈ থাকিব আৰু এফালে আৰ চি জৈনে হৈ থাকিব তাত কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই একো সংস্কাৰৰ বা সলসলনি প্ৰথম কথাটো হৈছে কি মন্ত্ৰীগৰাকীয়ে যিয়ে নকক কিয় এটা কথা স্পষ্ট আৰু সত্য যে অসমৰ ৰাইজে তেখেতৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে তেখেত বৰ্তমান অসমৰ ইতিহাসৰ সৰ্বকালৰ এজন ব্যৰ্থ শিক্ষামন্ত্ৰী হিচাপে পৰিগণিত হ'বলৈ গৈ আছে কাৰণ মেট্ৰিকৰ ইতিহাসত 2023 বৰ্ষৰ পৰীক্ষাটো এটা ক'লা অধ্যায় অসমৰ শৈক্ষিক ইতিহাসতে আছে আৰু মূল কথাটো হৈছে সেবাৰ কৰ্তৃপক্ষক ৰক্ষণাবেক্ষণ দিবলৈ শিক্ষামন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান অহুপুৰুষাৰ্থ চেষ্টা কিয় কৰিছে আমি সেই কথাটোৱে বুজি পোৱা নাই আমি খুধি আছিলোঁ যে কাৰ আশীষ ধন্য হৈ আচলতে এতিয়ালৈকে সেবাৰ যিগৰাকী অধ্যক্ষ আৰু যিগৰাকী অকৰ্মণ্য পৰীক্ষা নিয়ন্ত্ৰক তেওঁলোক দুইজন এতিয়ালৈকে তদন্তৰ আওতাৰ বাহিৰত আছে এতিয়া শিক্ষামন্ত্ৰীগৰাকীৰ কথাৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে যে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আশীষ ধন্য হৈ তেওঁলোক তেনেকৈ থাকিব পাৰিছে কাৰণ এইখন আমাৰ যিগৰাকী বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেত যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিলে আপোনালোকৰ মনত থাকিব স্কুলৰ ফলাফল বেয়া হলে প্ৰধান শিক্ষকসকলক মাতি আনি ৰাজহুৱাকৈ সংবাদ মাধ্যমৰ আগত সমগ্ৰ ৰাজ্যবাসীয়ে দেখাকৈ অপদস্থ কৰিছিলে বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কোনো স্কুলৰ ফলাফল যদি মেট্ৰিকত শূন্যতনে পাছ কৰে তেতিয়াহ'লে তেওঁলোকক মাতি আনি স্কুল বন্ধ কৰি দিয়াৰ ধমকি দিয়ে শিক্ষকক ভিআৰএছ ল'বৰ কাৰণে ধমকি দিয়ে অৰ্থাৎ স্কুলৰ ৰিজাল্ট বেয়া হলে প্ৰধান শিক্ষকজন জগৰীয়া কিন্তু পৰীক্ষাৰ যদি বিসংগতি হয় পৰীক্ষা পাতিবলৈ যিটো মূল অনুষ্ঠানক দায়িত্ব দি থোৱা হৈছে সেবা সেই সেবাটোৰ কিন্তু অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰকক তেওঁলোকে জগৰীয়া নকৰে কেনে ধৰণৰ এইটো কথা খেনুক দেখি ৰান্ধো বাঢ়ো কেনুক দেখি দুৱাৰ বান্ধো এই কথাটো হ'ব নোৱাৰে আৰু এটা কথা স্পষ্ট আমি বাৰম্বাৰ কৈ আহিছোঁ যে গোটেই কথাটো এটা পৰিকল্পিত ষড়যন্ত্ৰ লুকাই আছে সেবাৰ দৰে জাতীয় অনুষ্ঠান এটাক তিলকৈ মৃত্যু মুখলৈ আচলতে ঠেলি দিয়া হৈছে কাৰণ এইটো ইচ্ছাকৃত নেকি আমিতো ইচ্ছাকৃত বুলি এই কাৰণে ভাবো কাৰণ এখন সেইখনেই চৰকাৰ যিখন চৰকাৰে CBSEৰ অধীনত আদৰ্শ বিদ্যালয় পাতিবৰ কাৰণে উঠি পৰি লাগি আছে আমি যেটো কথা কৈ থাকো যে মাতৃভাষা মাধ্যমৰ চৰকাৰী খণ্ড বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব শিক্ষা চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ জয়যাত্ৰা তেতিয়াহে অব্যাহত থাকিব যেতিয়া ৰাজ্যিক বোৰ্ড শক্তিশালী হ'ব এতিয়া চৰকাৰখনে মাতৃভাষা মাধ্যমক বাদ দি তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞানটো ইংৰাজী ভাষাত পঢ়াবলৈ বিচাৰিছে যিসমূহ স্কুলত অসমীয়া মাধ্যম ভালদৰে চলি আছে বা বড়ো মাধ্যম মাতৃভাষাৰ আন মাধ্যমসমূহ ভালদৰে চলি আছে তাত প্যাৰেলেলি এটা ইংলিশ মিডিয়াম খুলিবলৈ বিচাৰিছে যিসকল এমএলএ আছে তেওঁলোকৰ অধীনত ইংলিশ মিডিয়ামৰ আদৰ্শ বিদ্যালয় খুলিবলৈ বিচাৰিছে তেওঁলোকক স্কুল এডপ্ট কৰিবলৈ কৈছে বা প্ৰতিখন জিলাত একোখনকৈ মডেল স্কুল প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে ইংৰাজী মিডিয়ামত অৰ্থাৎ তেওঁলোকে প্ৰকাৰে CBSE লৈ যাবৰ কাৰণে চেষ্টা কৰি আছে বা মাতৃভাষা মাধ্যম আৰু চৰকাৰী খণ্ডক ধ্বংস কৰিবলৈ এটা ষড়যন্ত্ৰ চলিছে যিটো ষড়যন্ত্ৰত আহুতি দি আছে ৰমেশ চান্দ জৈনৰ দৰে ব্যক্তিয়ে যিটো ষড়যন্ত্ৰত উঠি পৰি সহায় কৰি আছে নয়নজ্যোতি শৰ্মাৰ দৰে ব্যক্তিয়ে আৰু তেওঁলোকক শাস্তি দিয়াৰ পৰিৱৰ্তে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে অপসাৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰখন উঠি পৰি লাগিছে